গুড মৰ্ণিং গাইজ। আজি দেওবাৰ হয়, আজি আমাৰ কাম নাই, আজি আমাৰ ডিউটি ছুটি আছে। আজি বলক আজি এনেই মানে ক'ৰবাত ফুৰিবলৈ যাওঁ বলক। এইজন আমাৰ ছাৰ শুই আছে, এইজন ল'ৰা ৰুম এইবিলাক এনেকুৱাই থাকে, আপোনালোকে বেয়া চেন নক'বা দেই। এইকেইজনে ৰাতিপুৱাই কাৰেণ্টৰ কাম লাগি আছে, যদি কাৰোবাক কাৰেণ্টৰ কাম অৰ্ডাৰ দিব পাৰে। এখেতৰ নাম খগেন হয়, এখেতৰ নাম দুলাল কাইতি, আৰু এখেতেতো পূৰা মোবাইলত ব্যস্ত, গেম খেলিছে নে কি খেলিছে নাজানো আৰু, নে ভিডিঅ' চাইছে। বলক তেনেহ'লে আজি এনেই অলপ ফুৰিব যাওঁ, এনেই ফুৰিবলৈ যাওঁ বলক। আজি য'ত যাওঁ আপোনালোকক দেখাম, নে কি কয়? বলক ৰেডি হওঁ তেনেহ'লে, আপোনালোকক দেখাই আছোঁ। চ' লেটছ গ'। আমি আহি আছোঁ এতিয়া গোলাজাবাদ বাছ ষ্টেণ্ড। আমি ইয়াৰ পৰা তাম্বাৰামলৈকে বাছত যাম, লাইন বাছ। আৰু ইয়াত মানে কি হয় জানেনে, ইয়াত চৰকাৰী বাছবিলাকত মানে ভাড়া বহুত কম। ইয়াৰ পৰা তাম্বাৰামলৈকে প্ৰায় 40 কিলোমিটাৰমান হ'ব, আৰু এই 40 কিলোমিটাৰত আমাৰ পৰা ল'ব মাত্ৰ 20 টকা। কিয় বাট আমি আহি আছোঁ। ৰাস্তাবিলাক চাওক ইমান ডাঙৰ মানে এটা ছাইডত আপোনাৰ তিনিখন অহা যাব পাৰে, এইটো ছাইডে তিনিখন, ভালে তিনিখন। এখন ফ্লাইঅভাৰ হয়, চাওক এটা পাহাৰ আছে। আমি তাম্বাৰাম পামেই দিয়া আৰু আমি এনেই আহিম বুলি কওঁতে আমাৰ খগেন ককাই বোলে কিবা এটা কাম আছে চেণ্ট্ৰেলত, তাৰ কেমেৰা লেন্স এখন চেঞ্জ কৰিব আছে বোলে। ব'লক আমি তালৈকে যাওঁ, কেমেৰা লেন্স চেঞ্জ কৰিম। এই আমি তাম্বাৰাম ট্ৰেইন ষ্টেচন পাই গ'লোহি। আমি ইয়াৰ পৰা লোকেল ট্ৰেইনত যাম। আমি বাছৰ পৰা নামিলোঁ। বাছৰ পৰা নামি ইয়াত মানে ৰাস্তা ইটো পাৰৰ পৰা সিটো পাৰলৈ ক্ৰছ কৰিবলৈ মানে ইয়াত তলেদি সুৰংগ নিচিনা সুবিধা আছে, আমি তলেদি যাব লাগিব। আৰু ওচৰতে এইবিলাক চাইডে দোকান আছে, কিবা লওঁ বুলি ক'লে ল'ব পাৰে আপোনালোকে। ব'লক গৈ থাকোঁ। দিছ ইজ তাম্বাৰাম ট্ৰেইন ষ্টেচন। ব'লক আমি এতিয়া ট্ৰেইন টিকেট কাটি লওঁ। আৰু ইয়াত মানে ট্ৰেইনটো যাবলৈ সুবিধা লোকেল ট্ৰেইনবিলাকত। ইয়াৰ পৰা তাম্বাৰাম পৰা মানে চেণ্ট্ৰেললৈকে প্ৰায় 35+ কিলোমিটাৰ আছে, আৰু টিকেট মাত্ৰ 10 টকা লয়। এইটো হ'ল তাম্বাৰাম ট্ৰেইন ষ্টেচন, আৰু এখন দোকান আছে, আৰু এইখন কিবা মাছাজ কৰিব পাৰি চাগে, 10-20 টকা লয়। আমি টিকেটটো কাটি লওঁ সোনকালে, বাকী দেখাই আছোঁ। আমাৰ টিকেট কটা হৈ গ'ল। আমি এতিয়া ট্ৰেইনত উঠিম। আমাৰ ট্ৰেইন অহা নাই, আহিব এতিয়া। মানে ইয়াৰ ফ্ৰণ্ট ছাইডটো মানে বহুত সৰু ষ্টেচন নিচিনা লাগে, কিন্তু বেক ছাইডে মানে বহুত ডাঙৰ আছে। ট্ৰেইনত উঠিম। এইখনো লোকেল ট্ৰেইনে হয়, কিন্তু আমি এইখনত নাযাওঁ, এইখন ফুল AC হয়। আমি ট্ৰেইনত উঠিলোঁ। আৰু ইয়াত এটা কি সুবিধা আছে জানেনে, ইয়াত লোকেল ট্ৰেইনবিলাকত মানে ইয়াত লেডিজ মানে মহিলাসকলৰ কাৰণে আপোনাৰ এটা এক্সট্ৰা ডবা থাকে, তাত আপোনাৰ মানে বেলেগ মতা মানুহ উঠিব নোৱাৰে। আৰু ইয়াত 5-10 মিনিটৰ মূৰে ট্ৰেইন অহা যোৱা কৰিয়ে থাকে, আৰু এটা ষ্টেচনত মাত্ৰ 5 ছেকেণ্ড বা 10 ছেকেণ্ড আৰু গৈয়ে থাকে অহা যোৱা। আমি এতিয়া চেণ্ট্ৰেলত নামি এখন অটো বুক কৰিলোঁ, কাৰণ এই আমাৰ খগেন ককাই কেমেৰা লেন্সৰ কাৰণে লেন্স চেঞ্জ কৰিবলৈ যাম দোকানখনলৈ যাবলৈ। এতিয়া গৈ চাওঁ, এতিয়া গুগল মেপৰ সহায় লৈ গৈ আছোঁ। বহুত পাম নাজানো, रिटर्न आएगा, थोड़ा टाइम लगेगा। नंबर नोट करेगा। ओके हाँ ना, 8939 ৰাস্তা চাওক না, ৰাস্তা দেখি কিন্তু আপুনি পাগল হৈ যাব। ইমান ডাঙৰ ৰাস্তা, ইমান চাফা মানে।
कैमरा जाएगा वो कुछ परचेस करो केवल चैनल पे छोड़ेगा ठीक है क्या बोलेगा पूरा क्लोज आएगा ना शांत है ना संडे का बंद हो কিন্তু আমাৰ এটা প্ৰব্লেম হ'ল আজি বোলে দোকানবিলাক বন্ধ কাৰণ আজি ছানডে হয় যে কিন্তু একো নাই আমি এনেই ফুৰিবলৈ অহা মানুহে কিন্তু এই আমাৰ ৰঙা টি চাৰ্ট পিন্ধা ল'ৰাজনে বোলে সাগৰ দেখি পালে তাক সাগৰ দেখুৱাবলৈ যাওঁ চ' লেটছ গ' মেৰিনা বিচ আমি মেৰিনা বিচ পাই গ'লোহি আমি ইয়াত একেই ৰাস্তা ইটো পাৰ পৰা সিটো পাৰলৈ যাবলৈ তলেদি সুৰংগ আছে আমি গৈ আছোঁ ইয়াতো দোকান আছে চাইডে চাইডে কিবা খাওঁ বুলি ক'লে পাৰে কিবা লওঁ বুলি ক'লে ল'ব পাৰে তাতো বনাব পাৰে চব আমি মেৰিনা বিচ পাই গ'লো এইটো ফ্ৰণ্ট চাইড ইয়াতো দোকান আছে বাহ মানুহ আজি বহুত কিন্তু দেই মই আগতো আহিছোঁ ইয়াত 2-3 বাৰ আহিছোঁ কিন্তু ইমান মানুহ দেখা নাই আজিৰ নিচিনা এইটো হ'ল ফ্ৰণ্ট চাইড এইটো ওপৰতে কিবা মূৰ্তি আছে কিবা মেলা নিচিনা হৈ আছে মানে বেলুন পেঁপা মানে পেঁপা আজি দোকানো বহুত আছে বলক যাওঁ গৈ থাকোঁ দুইফালে দোকানে আৰু মানুহ বহুত সাগৰ গৰম কিন্তু বহুত হৈছে দেই কাৰণ ইয়াত বালি আছে বালি থকাৰ কাৰণে আৰু বেছি গৰম লাগিছে নৌৰা ইয়াতো মানুহ বহুত দেই বলক আমি এইফালে ওলাই আহিলোঁ আমি ইমান দেৰি নকৰিলোঁ আৰু ইয়াতো মানে কিবা ওচৰতে এখন পাৰ্ক আছে পাৰ্কখনলৈ যাওঁ এই আমাৰ তাত যেনেকৈ পূজাৰ সময়ত যে মানুহ ইমান ভিৰ হয় যে ঠিক তেনেকুৱা হৈছে ইয়াৰ ভিতৰতে যাম কিন্তু মানে এণ্ট্ৰি ফিজ ফ্ৰী হয় ইয়াত পইচা নলয় সোমাব কি হয় বলক সোমাই যাওঁ তেনেহ'লে এই পাৰ্কখনৰ ভিতৰ দৃশ্য কিন্তু সম্পূৰ্ণ বালি হয় মানে এই আপোনালোকে দেখি আছে এইবিলাক গছ গছনিবিলাক এইবিলাকতো চব মানে বালিৰ ওপৰত আছে মানে মানে কেনেকৈ মানে ইয়াত মেইনটেইন কৰিছে মানে বুজি পোৱা নাই তাতে আপোনাৰ এণ্ট্ৰি ফিজো ফ্ৰী হয় না পইচা লয় না কিবা লয় এইবিলাক আপোনালোকে দেখিছে গছবিলাক
ফুল গছ ঘাঁহ বাপৰে বালি ওপৰটো মানে মানে কিমান মেইনটেইন কৰিব লাগিব মানে ভাবি চাওক আপোনাক তাতে ফ্ৰী হয় সোমাবলৈ ফ্ৰী ৱাও আৰু ইয়াতে আপুনি গুটখা তামোল এইবিলাকৰ পিক আপোনালোকে দেখিবলৈ নাপায় মানে লেতেৰা নহয় কাৰণ ইয়াত দোকানবিলাকত আপুনি বিচাৰিব যাওক নাপায় আপুনি শিখৰ গুটখা কিবা ৰজনীগন্ধা বিমল কিবা কমলা পচন্দ বিমল এইবিলাক নাপায় মানে আপোনালোকে বালিৰ ওপৰত ইমান ধুনীয়া মেইনটেইন কৰি মানে এইখিনি গছ গছনিবিলাক কি কম আৰু আৰু ইয়াত মানে কি হয় এইটো কি হয় মানে এইটো কি কাৰণে বনাইছে এইটো কি কাৰণে বিখ্যাত এইখিনি সুধিবৰ কাৰণে মানে আমাৰ লেংগুৱেজ প্ৰব্লেম হয় ন ইয়াত মানে তামিল লেংগুৱেজটো চলে হিন্দী সকলোৱে বুজি নাপায় কিছুমানেতো ইংলিছো বুজি নাপায় অকল তামিলে বুজি পায় মানে হিন্দী ক'লেও তাৰমানে ইমান পিয়'ৰ নহয় মানে দুইজনে জানে আৰু এটা ভাল খবৰ আমি গুগল মেপত চাই এখন কেমেৰা দোকান এখন চালোঁ তাত আমি ফোন কৰিলোঁ যে দোকানখন খোলা আছে কৈছে আমি এতিয়া তালৈকে গৈ আছোঁ তাত হাঁহিছা এই দোকানখনলৈ গৈ আছোঁ এইখনৰ যদি বন্ধ থাকে আৰু খতম আৰু এনেই মানে এনেই হ'বগৈ আৰু যি কি নহওক আপোনালোকে চাই থাকক কেতিয়াবা এনেও চাব লাগে ন ফাইনেলি আমি পাই গ'লোঁ সেইখন দোকান এখন নিকন চনী এনন কিবাকিবি লিখা আছে অলপ যাওঁ ভিতৰলৈ সোমাই যাওঁ ফাইনেলি আমাৰ খগেন কৰা কাম হৈ গ'ল ইয়াত বস্তুটো পালে এই বিচৰা বস্তুটো তো লেন্স চেঞ্জ কৰি দিলে আৰু ইয়াত কেমেৰাৰ লগতে এইবিলাক বাইনকুলাৰ আছে আৰু আছে বহুত দামী দামী কেমেৰা আছে দাদাজনৰ ওচৰত দাদাজনে হিন্দী বুজি পায় হিন্দী ক'বও জানে মানে থোৰা বহুত এইখন মানে এখন বহুত ডাঙৰ শ্বপিং মল হয় ব'লক আপোনালোকক আৰু ওপৰলৈ দেখুৱাওঁ কি আছে ময়ো চাওঁ আপোনালোকে চাওক নে কি মোৰ শ্বপছ লিখা আছে মানে ইয়াত সোঁফালে বাওঁফালে ওপৰত আৰু কিমান কি আছে আৰু নাজানো আৰু মানে ইমান ডাঙৰ নহয় শ্বপিং মলটো আৰু গোটেই শ্বপিং মলটো মানে পূৰা ফুল AC পূৰা ঠাণ্ডা ইফালে গ'লেও ঠাণ্ডা সিফালে গ'লেও ঠাণ্ডা মজা লাগিছে ফুৰি আৰু ইয়াত কি দোকান লাগিব আপোনাক কি ল'ব মানে কাপোৰ দোকান বেছি আছে বাৰু বাকী ব'লক চাই যাওক দোকান মানে এইফালেও দোকান সেইফালে দোকানে আৰু
আৰু এইটো হ'ল ওপৰৰ পৰা ভিউটো চাওক তলত এইফালে এখন নেভিজ 20% অফ লিখা আছে উকিও হাই চেণ্ডেল কিবা কিবা চাগে ৰেষ্টুৰেণ্ট কি নাই এইফালে এইবিলাক চেণ্ডেল 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 মানে চেণ্ডেল ষ্টাইল ৱাক চেণ্ডেল 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 এখন জুৱেলাৰী দোকান মানে কি লাগে মানে আপোনাক কি লাগিব মানে এইখন আকৌ জোতা 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 চেণ্ডেল জোতা চেণ্ডেল বাহিৰলৈ ওলাই আহিলোঁ এয়া মাইনাইটি গাড়ী এখন চলাই আছে কিন্তু মই এতিয়া বাহিৰলৈ ওলাই যাবলৈ মনেই যোৱা নাই মানে ভিতৰতো পূৰা ঠাণ্ডা ন এচি এতিয়া বাহিৰত যাম গৰম 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 আৰু একো নাই এইটোৱে আছিলে মলটো বহুত ডাঙৰ মল কিন্তু দেই মানুহো আছে বহুত আৰু এইফালে এতিয়া টাইমো হৈ গ'ল আমি যাব লাগে বাই বা আমি এখন অটো ল'লোঁ আমি এতিয়া বাছ ষ্টেণ্ডলৈকে যাম বাছ ষ্টেণ্ডৰ পৰা আমি লোকেল বাছত যাম তাম্বাৰামলৈকে আৰু তাম্বাৰামৰ পৰা ওলাজাবাদ বাছত আমি পাই গ'লোহি দোকান নামিলোঁ আমি এতিয়া এই ওখ গাড়ীটো কি জানো ৰ'ব ওচৰৰ পৰা দেখাওঁ ৰাস্তা চাওক কি লিখা আছে বুজি পাইছেনে কিবা ইংলিছতো নাই লিখা জয় হিন্দ ছাৰ জয় হিন্দ জয় হিন্দ জয় হিন্দ জয় হিন্দ জয় হিন্দ মানে এইটো কি এতিয়া বুজিম কেনেকৈ তামিলত লিখা আছে 75 এইটো বনাই দে বন্ধুকটোকে অলপ চুই চাওঁ এই নুফুটিলে হয় আৰু দেই এইফালে কি আছে দেখিবলৈতো বলকচোন চাওঁ এখন এখন দলংহে তলত নদী এখন আছে তলত নদী ওপৰত দলং নদীখন লেতেৰা বাৰু যি কি নহওক এতিয়া আমি যাওঁ টাইমো হ'ল আৰু মই এইটো ভিডিঅ'টো দেওবাৰে বনাই আছোঁ আজি আৰু ভিডিঅ'টো কাইলৈ পাব আপোনালোকে আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই।